Hello guys, welcome to a new vlog. তো গাইছ আজি ৰাতি ভিডিঅ'টো আৰম্ভ কৰিব লগা হ'ল। এতিয়া বৰ্তমান বাজিছে 7টা বজা। 7টা বাজিছে তাকে মানে এতিয়া পঢ়ি শুনি এতিয়া ৰেডি হৈ ল'লোঁ। ৰাতিলৈও পঢ়িম বাৰু, এতিয়া অলপ পঢ়ি ল'লোঁ। এতিয়া মানে আমাৰ ঘৰৰ ওচৰত সনাতন দাস যে সিহঁতৰ নতুন চাউলেৰে ব'ল অকণ ভিডিঅ'টো আৰম্ভ কৰোঁ। সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ, চাই আহোঁগৈ কি কি বনাইছে, কি কৰিছে। ব'ল তো গাইছ এতিয়া মই আহি আছোঁ এয়া ৰাতি আহিছে বাৰু। তো গাইছ মই এতিয়া আহি পালোঁ, এয়া চাইডতে বিলাহী কাটা হৈ আছে আৰু মছলাবোৰ পিচি একদম ৰেডি কৰি থৈ দিছে। কাষতে আকৌ আইতাই ভাজি বনাই আছে, আলু মানে মাছৰ ভাজি। ভিতৰত আহি দেখিছোঁ যে এইটো মোবাইল চাইছে দেখিছেনে বাৰু এই মোবাইল একদম শুই মোবাইল চাই আছে। এদিন আকৌ এইকেইটা পণ্ডিতকেইটা এনেই বহি আছে, এইকেইটা পণ্ডিতকেইটা তাত দাঁত দিছে, দাঁতটা এইটো লাজতে দিছে কেনেকৈ আছে সি। তো গাইছ মোক এতিয়া চাহ খাব দিলে বিস্কুটৰ সৈতে, মই এতিয়া চাহখিনি খাই লওঁ। মই ঘৰলৈ গুচি আহিলোঁ, কাৰণ তাতনো মই কি কৰি আহিম। তাত ভাত বনাই থাকক, মই অলপ পঢ়ি লওঁ এতিয়া হয়। তো গাইছ এতিয়া বোলে ভাত হৈ বোলে চবনে খাই আহিমগৈ, পিছত বাকীখিনি হ'ব বোলক। এতিয়া আমাৰ ইহঁতে মই ভাত খাব যাওঁ, সি পঢ়ি আছিলে আহি আছোঁ তাইক আপোনালোক ঘৰত লগ পাম ব'ল। তো গাইছ মই এতিয়া আহি পালোঁ, সকলো বহিলে ভাত খাবলৈ, সকলোকে ভাত দিছে খাবলৈ। সকলোৱে মানে মাছ চাছ দিছে আৰু সকলোৱে খাই আছে ভাত। তাৰপিছত মোকো মাতিলে ভাত খাবলৈ, ময়ো এতিয়া ভাত খাওঁগৈ। গাইছ মই এতিয়া ভাত খাই আছোঁ। এই মানে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই।